Hello guys, welcome to my Atikur blog. আমি আজি টিউত যাই আছোঁ এখন ছেকেণ্ড হেণ্ড ডিলাৰত আৰু লগত মোৰ যাব দছে কি কোৱা দছ কেনে লাগিছে গাড়ীখন চলে এখন মই নতুনকৈ গাড়ী লৈছোঁ আপোনালোকক দেখাই নাই আৰু যাই থাকক আমি যাই আছোঁ তাত চব পাইছোঁ আমি তেল দিব সিগনেল এতিয়া খালিতো নহ'ব না গাড়ীৰ তেলটো ভৰাই লওক আমি যাই আছোঁ তাৰ পৰা টিহু সিহঁতক পইচাটো দি লওঁ লচোন হেলমেটটো লওক হঠাতে এখন বাঁহৰ দলং পাই গ'লোঁ দহক যাবা দিছোঁ যা আৰু মই আগত যাওঁ বাঁহৰ দলং ভয় লাগে না দুটা যাব নোৱাৰি বাইকত অলপ নিজৰো অলপ ভয় লাগে আৰু যিহেতু নতুন গাড়ী মোৰ অলপ বুলিয়ে যাওঁ বা মই খোজকাঢ়ি আহিলোঁ কি টাকা বিয়া দি আছোঁ কি আহি আছে গাড়ীখন লৈ অঁ ভাল এতিয়া যাই আছোঁ টিহুক লৈকে আপোনালোকে চাই থাকক আমাৰ লগতে ট্ৰেইন আহিব ৰখি দিলোঁ আমি ইয়াতে আমি ট্ৰেইনখন আহক চাই আছোঁ আমি ৰখি আছোঁ গাড়ী লাইন হৈ গৈছে পূৰা বহুত স্পীড না তো শ্ল'ৱে কৰে এতিয়া গমেই নাপাওঁ ৰ ক'ত লৈছে সাত হয় Siapa? High speed. Hotel luar ya mana sih? Kana awal arohan aja sih. Kondisi laksi deh. Amat. Saya tahu kenapa naloke. কি কম চাওকচোন খা খবৰে লাগিছে ভাবছি মই আগে যাওঁ মই আগত যাওঁ এনে হৈছে জাম লাগি গৈছে দুখন ট্ৰেইন গেছি ধেমালি নহয় না টিহু পামেই আমি অলপমান আছে আপোনালোকক দেখি আছোঁ মই বৰ্তমান টিহু ষ্টক আহি পালোঁ আৰু মই ডিলাৰখন পালোঁৱে আৰু আপোনালোকক দেখি আছোঁ কি গাড়ী আছে আপোনালোকক দেখি আছোঁ গাড়ী কি গাড়ী আছে আৰু কিবা দুৰ্গজাৰ অফাৰ দিছে নে নাই সেইটো সুধিম মই এতিয়া বৰ্তমান গাড়ীৰ কণ্ডিশ্যন চাই লওঁ আমি কেনে কণ্ডিশ্যন কেনে হৈছে দাদা গাড়ীৰ কণ্ডিশ্যন ধুনীয়া হৈছে বৰ্তমান গাড়ীৰ বয়স বহুত কম আছে সেই দামো বহুত কম হৈছে আপোনাৰ মাত্ৰ 50,000 আৰু এইখনত কিমান আছে BS4 নেকি নাই এখন BS6 আছে এইখন আপোনাৰ BS4 এখন 55 আহক আপোনালোকে 55 লগতে আপোনাৰ চাই লওক আপোনাৰ 55 লগতে আপোনাৰ কাগজ পত্ৰ গোটেই গোটেইবিলাক কৰি দিয়া যাব কিবা যি প্ৰব্লেম আছে গোটেই ছাৰ্ভিচিং আমি আপোনালোকে গাড়ীখন চাই লওক চাই লোৱাৰ পিছত গাড়ীখন যদি কিবা প্ৰব্লেম আছে আমি সেইখিনি ঠিক কৰি দিম লগতে 1 বছৰৰ ছাৰ্ভিচিং ফ্ৰী আছে কাগজ পাতিবিলাক গোটেইবিলাক ক্লিয়াৰ কৰি দিম আহক আপোনালোকে আৰু মই গাড়ী দেখি আছোঁ আৰু বহুত ভাল কণ্ডিশ্যনৰো গাড়ী আছে ইয়াত আছে আৰু 220 আছে আৰু আপুনি এখন ক্লাছিক এখন ভাল কণ্ডিশ্যনত পূৰা ভাল হৈছে কণ্ডিশ্যনৰ এখন কিনে মাৰি দাদা এখন 140 আহিব 140 আহিব কিমান মান হৈছে এখন আপোনাৰ 40 আৰু 1 বছৰমান হৈছে ধৰক দাদা এখন যদি ঘৰৰ মানুহৰ পইচা নাথাকিব পাৰে না হয় এইটো আমাৰ ইয়াত ৰিফাইনেন্সৰ সুবিধাটো আছে ফাইনেন্স কৰে কিমান দাম পে'মেণ্টত দিব মোটামুটি যদি চিভিলটো চাই ল'ব লাগিব ডাইৰেক্ট এইটো বস্তু কোৱা নাযায় এইটো ক'ব নোৱাৰি এইটো তাত চিভিলটো চাব লাগিব তেতিয়াহে ক'ব পাৰিম এইটো কথা আৰু আপোনালোকৰ গ্লামাৰ লাগিলে গ্লামাৰো আছে বহুত মানুহে গ্লামাৰ বিচাৰে গ্লামাৰ দেখি আছোঁ মই আহক ধৰক গ্লামাৰখন যদি সেইখন গ্লামাৰ আছে কিমান আহিব সেইখন গ্লামাৰ 50,000 আহিব কিবা মানুহটো যেতিয়া কাষ্টমাৰ আহে তেতিয়া কিবা অকণ কম বেছ কৰাই যাব কাগজ পাতিবিলাক কৰি যাব
আৰু ভাল কণ্ডিশ্যনৰ আৰু কিবা ধৰক কম দামত যদি বিচাৰে কোনোবা যদি কয় মই কম দামত কম দামত বিচাৰোঁ গাড়ী আহিব আমাৰ 20-25 টকাটো 20-25 টকাটো গাড়ী আহিব ভালে আহি যাব আহক আপোনালোকে আৰু ভাল কণ্ডিশ্যনৰ স্কুটিও পাব স্কুটাৰ এই এলান কিনিম মানে এখন দিওঁ এই এখন কিনিম মানে এইখনত মই চাই দিওঁ কৰিছোঁ আপোনাক মই আপোনালোকে চাই দিয়ক আমি চাই পেলাই কৈছোঁ দামটো কিমান মান আহে আহিব 40,000 আহিব 40,000 আহক আপোনালোকে ইয়াতে বহুত ডিছকাউণ্ট আছে ইয়াত 40,000 কৈছোঁ ইয়াতে অকণমান কম বেছ হ'ব ইয়াত অঁ আৰু আপোনালোক আহি যাওক আহি পোৱাৰ পিছত আমাৰ লগত কথা পাতক ভালদৰে কথা পতাৰ পিছত মই নিশ্চয় আমি কম বেছ এটা কৰি দিয়া যাব ধৰক দাদা যদি কোনোবা যদি বিচাৰে যে দুৰ্গা পূজাত কিবা অফাৰ দিছে না নাই তেতিয়া আপুনি কি ক'ব অফাৰ দিছে দুৰ্গা পূজাৰ অফাৰ হিচাপে আমাৰ ছেকেণ্ডাৰী হিচাপে তেনেকুৱা অফাৰ নাথাকে হ'লেও বাৰু কিবা এটা আমি দুৰ্গা পূজা হিচাপে আমি চাই দিম সেইটো নকওঁ কিবা এটা চাই দিব লাগিব এইটো দুৰ্গা পূজা হিচাপে আৰু আহক খালী মানুহটো আপোনালোকে আহক আহি কিনে আপোনালোকে বহুত যি আছে সেই দি দিব আপোনালোকে আহক ধৰক কিবা যদি এতিয়া এখেতে কৈয়ে দিছে 1 বছৰ ছাৰ্ভিচিং দিব গাড়ীখন লোৱাৰ পিছত আৰু যদি ধৰক কোনোবা যদি কয় যে আপোনালোকৰ ধৰক গাড়ীখন লোৱাৰ পিছত যদি হেলমেট বিচাৰে আপুনি কি ক'ব হেলমেট মানে একচুৱেলি আপোনাৰ হেলমেটটো তোমাৰ আপোনাৰ ছেকেণ্ডাৰী হিচাপে আমাৰ ছেকেণ্ডাৰী হিচাপে হেলমেটৰ ব্যৱস্থা কৰা নাই অঁ তো পূৰা ভাল কণ্ডিশ্যনত আছে বাইকগিলা গোটেই সেয়ে আপোনালোকে আহক দুৰ্গা পূজা অফাৰ হিচাপে আমি কিবা তেলৰ খৰচা এটা দি দিম আপোনালোকক আপুনি দুৰ্গা পূজা হিচাপে আপুনি আহক খালী মানুহটো তেলৰ খৰচা আমি দি দিম আমি বৰ্তমান তেলৰ খৰচা নিদিওঁ আহক আপোনালোকে তেলৰ খৰচা দি দিব আপোনালোকে আহক পূৰা যি ভাল কণ্ডিশ্যনৰ যি গাড়ী আছে আপোনালোকে বহুত কম দামতে পাব গাড়ী ইয়াত এখনো আছে বহুত কণ্ডিশ্যন ভালে আছে আহক এখনো আহক যি লাগে তাতে আৰু ইয়াতে গাড়ী ভালো কৰে আপোনালোকক ধৰক গাড়ীখন যদি লোৱাৰ পিছত যদি কিবা বয়া আছে আপোনালোকক ভাল কৰি দিব জিন্তু দা আছে আমাৰ আহক ইয়াত জিন্তু দা আমাৰ গাড়ী ভাল কৰি দিয়ে ধৰক গাড়ীখন লোৱাৰ পিছত যদি ধৰক কিবা প্ৰব্লেম আহে আপুনি ভাল কৰি দিব না দিয়া যাব এখানে বহুত ভাল হয় মেকানিক আহক আপোনালোকে ইয়াত ভাল কণ্ডিশ্যন পূৰা পাই আছে ইয়াত এখন কিনে মানে কৈছোঁ এখন কিনে মানে এখন 30 মানত আহিব আহক আপোনালোকে এই আউটসাইড হ'ব আপোনালোকে ষ্টেচনত আহিলোঁ আৰু আমি ছেকেণ্ড হেণ্ড ডিলাৰৰ পৰা ওলাই আহিলোঁ আহি পেলাই আৰু এতিয়া আমি ঘৰত দেখি যাম আৰু একেলগে ষ্টেচনটো চাইও যাওঁ টিহুৰ যিহেতু অহাই নাই বেছি ডাঙৰ নহয় আৰু যি পাৰোঁ সেই দেখি আছোঁ আপোনালোকে চাই থাকিলে হ'ল আহোঁ ধছে পূৰা এলানত পূৰা বেলেগ ভাল চাল আছে চাই থাকক আৰু ট্ৰেইন অহা নাই ট্ৰেইন আহিলে আপোনালোকক দেখা লৈ মোৰো চাব ইচ্ছা আছে আৰু কেইটা বজাত বা আছে আৰু মানুহো নাই আৰু দেচোন হেল্ল' গাইজ আৰু মই ঘৰ আহি পালোঁ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব